আসসালামু আলাইকুম সমূহ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকল। আজি আপোনালোকৰ মাজলৈ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এন্তেকালৰ আগমুহূৰ্তৰ আৰু এন্তেকালৰ পিছৰ এনেকুৱা দুখ লগা কিছুমান অদ্ভুত ঘটনা লৈ আহিছোঁ। গোটেইখিনি জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাই থাকক। 1 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অসুখ কেতিয়া আৰম্ভ হৈছিল আৰু কি অসুখ হৈছিল? উত্তৰ: 29 সফৰ 11 হিজৰী 26 মে 632 খ্ৰীষ্টাব্দত অসুখ আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত মূৰটো বিষাইছিল, লগতে জ্বৰত ভুগিছিল। জ্বৰটো লাহে লাহে ইমান প্ৰকট ৰূপ ধাৰণ কৰিছিল যে তেখেত অস্থিৰ হৈ পৰিছিল। 2 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিমান দিন অসুখত ভুগিছিল আৰু কিমান দিন নামাজ মছজিদত পঢ়িব পৰা নাছিল? উত্তৰ: 13 দিন আৰু 17 ওয়াক্তৰ নামাজ মছজিদত পঢ়িব পৰা নাছিল। 3 নম্বৰ, সেই সময়ত নামাজ কোনে পঢ়াইছিল? উত্তৰ: সেই সময়ত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুই নামাজ পঢ়াইছিল। 4 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কিবা চিকিৎসা কৰা হৈছিল নে? উত্তৰ: হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অসুখত অলপ চলপ ঔষধ ব্যৱহাৰ কৰোৱা হৈছিল। অৱশ্যে জ্বৰটো বেছি হোৱাত পানীৰে গা ধুইছিল। 5 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোন দিন আৰু কোন সময়ত বিয়োগ ঘটিছিল? উত্তৰ: 12 ৰবিউল আউৱাল 11 হিজৰী 8 মে খ্ৰীষ্টাব্দ সোমবাৰে দুপৰীয়াৰ সময়ত। 6 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এন্তেকালৰ আগমুহূৰ্তত তেখেতৰ অৱস্থা কেনে আছিল? উত্তৰ: যেতিয়া মৃত্যু যাতনা আৰম্ভ হয় তেতিয়া তেখেতৰ ওচৰত এক বাল্টি পানী থোৱা আছিল। তাতে হাতখন তিতাই মুখমণ্ডল মুচি আছিল আৰু মুখত, হে আল্লাহ, মোৰ মৃত্যু যাতনাক মোক সহায় কৰা, মৃত্যুৰ অলপ আগতে দাতন কৰিলে আৰু তাৰ পিছত মই উচ্চ পৰ্যায়ৰ লগৰীয়াকহে ভাল পাওঁ বুলি শেষ নিশ্বাস ত্যাগ কৰে। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। 7 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এন্তেকালৰ সময়ত তেখেতৰ লগত কোন বহি আছিল আৰু গোটেই দেহটো কিহেৰে ঢাকি থোৱা হৈছিল? উত্তৰ: হযৰত আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাই বহি আছিল আৰু তেখেতৰ গোটেই দেহটো ইয়ামনত তৈয়াৰী হীৰা চুৰিয়াৰে ঢাকি থোৱা আছিল। 8 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এন্তেকালৰ সময়ত বয়স কিমান আছিল? উত্তৰ: চন্দ্ৰ মাহৰ হিচাপ মতে 63 বছৰ 3 দিন। 9 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এন্তেকালৰ সময়ত কি কাপোৰ পৰিধান কৰি আছিল? উত্তৰ: দুখন চুৰিয়া পিন্ধি থকা অৱস্থাত এন্তেকাল হৈছিল। এখন লুংগি বনাই পিন্ধি লৈছিল আৰু এখন গাত লৈছিল। এই কাপোৰ দুখন গপচা আছিল আৰু মাজে মাজে তালি মৰা আছিল। 10 নম্বৰ,
হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গা কি ধৰণে ধুৱাইছিল? উত্তৰ, পিন্ধি থকা কাপোৰৰ ওপৰেদি পানী বগৰাই দিছিল আৰু কাপোৰৰ ওপৰেদি হাত বুলাই দিছিল। 11 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গা ধোৱা কামত কোন কোন আছিল? উত্তৰ, হজৰত আব্বাছ, তেওঁৰ ল'ৰা দুজন হজৰত ফজল আৰু কছম, হজৰত আলী, হজৰত উছামা আৰু তেওঁৰ আজাদ কৰি দিয়া হজৰত ছফৱান ৰাদিয়াল্লাহু তাআলা আনহু। 12 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কফনত কি কাপোৰ আছিল? উত্তৰ, বগা ৰঙৰ 3খন কাপোৰ আছিল। লুংগি, চোলা আৰু চুৰিয়া যদিও প্ৰত্যেকটো বেলেগে বেলেগে নামাকৰণ কৰা হয়, কিন্তু তাত কোনো চিলাই নাছিল। 3খন চুৰিয়াৰ দৰে দীঘল আৰু মেৰুৱাই দিয়া হৈছিল। 13 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জানাজাৰ নামাজ কোনে পঢ়াইছিল? উত্তৰ, কোনেও পঢ়োৱা নাই, কোনো ইমাম হোৱা নাই, প্ৰত্যেকে অকলে নিজে নিজে পঢ়িছিল। 14 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'ত কবৰ দিয়া হৈছিল? উত্তৰ, হজৰত আয়েশা ছিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ থকা কোঠালিত, য'ত তেখেতৰ ইন্তেকাল হৈছিল। 15 নম্বৰ, তাত কিয় কবৰ দিয়া হৈছিল? উত্তৰ, নবীসকলৰ ক্ষেত্ৰত এইটোৱে নিয়ম, য'ত ইন্তেকাল হয় তাতেই কবৰ দিয়া হয়। 16 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কবৰৰ ওপৰটো কি ধৰণৰ আছিল? মাটিৰ সমান আছিল নে অলপ ওখ আছিল? আৰু ওখ হ'লে তাৰ আকাৰটো কি আছিল? উত্তৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কবৰটো মাটিতকৈ আধা হাত ওখ আছিল আৰু মাজটো উটৰ পূজৰ নিচিনা ওখ কৰি দিয়া হৈছিল। 17 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কবৰটো পকী আছিল নে কেঁচা? উত্তৰ, কেঁচা। 18 নম্বৰ, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত সেই কোঠালিত আৰু কাৰ কাৰ কবৰ আছে? উত্তৰ, হজৰত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু আৰু হজৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ কবৰ আছে। 19 নম্বৰ, তাত কিছু খালী ঠাই আছেনে আৰু তাত কাৰ কবৰ হ'ব? উত্তৰ, এটা কবৰৰ খালী ঠাই আছে, তাতে হজৰত ঈসা আলাইহিছ সালামৰ কবৰ হ'ব। তেখেতক জীৱিত অৱস্থাত আল্লাই আসমানত উঠাই লৈছে আৰু দজ্জালৰ আবিৰ্ভাৱৰ থকা মুহূৰ্তত তেখেত পৃথিৱীত আল্লাহৰ হুকুমত আকৌ নামি আহিব আৰু ইন্তেকালৰ পিছত তাতেই দফন কৰা হ'ব। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। খুদা হাফিজ।